হেল্ল' ফ্ৰেণ্ডছ হোৱাটছআপ গাইজ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে মোৰো এতিয়া ভালেই বাৰু কেইদিনমান আগত মানে 5 দিনমান বানপানীৰ কাৰণে আমি পানীতে থাকিলোঁ বাৰু চোতালত উঠা নাই ঘৰত উঠা নাই কিন্তু বাকী চাৰিওফালে একদম পানীয়ে অকল আমাৰেই নহয় চবৰে হ'ল বাৰু দুটা ফিচাৰী আছিল দুটা ফিচাৰী বুৰ গ'ল তাৰে মাছবিলাক গ'ল কমচে কম 30-40 হাজাৰমান টকাৰ মাছ গ'ল তাৰপিছত বস্তি ডুবিল বহুতখিনিয়ে লোকচান হৈছে আমাৰ পাচলি কৰিছিল সেইবিলাক ক্ষতি গ'ল আদা হালধি এইবিলাক গ'ল বাৰু যা নহওক এতিয়া বৰ্তমান পানীত নাই বৰ্তমান ভিডিঅ'টো দিছোঁ পানীত তেতিয়াই ভিডিঅ'টো কৰা তো ভিডিঅ'টো আপোনালোকক দেখুৱাও বোলো কেনেকুৱা বোলো আমাৰ অৱস্থা হৈছিলে আমাৰ ইয়াত পানী কেনেকুৱা হৈছিলে পানী হৈছিলে হয় কিন্তু মাছ ধৰা মানুহৰ যিমান হেঁপাহ আৰু এই মাছ বহুত ওলাইছিলে তো মাছ ধৰাৰো সেইবিলাক আছে তো ভিডিঅ'টো চাই যাওকচোন যদিহে ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু যদি বেছিকৈ ভাল লাগে হেন পায় তেনেহ'লে মোৰ ভিডিঅ'ৰ লিংকটো এবাৰ শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈকে ভিডিঅ' পাই থাকিবৰ কাৰণে তো ব'লক আমি দাঙিম ৰ দেউতাৰে দেহা মৰি গৈছে বাপৰে মাছ ধৰোঁতে তোমাৰ হেৰি ক'ত এই কি কয় দেউতা ইফালে আহা নে মই দেখুৱাও যে আপোনালোকৰ এইটো হৈছে আমাৰ ঘৰৰ বাটৰ অৱস্থা একদমেই নোহোৱা হৈছে তো বাটৰ এইখিনিলৈকে আহিছে বাৰু এইখিনি কথা নাই কিন্তু আপোনালোকে চাওক এই আমাৰ ঘৰৰ আগৰ বাটটো সেইটো আছিলে তাৰপিছত আমদুডালৰ মাজেৰে আমাৰ বাটটো আছিলে তাৰপিছত সিফালৰ সেইটো পুখুৰী মই আগৰ ভিডিঅ'ত দেখুৱাইছোঁ আমাৰ পুখুৰী কেনেকুৱা আছিলে চাওক এই তাতে কেনেকুৱাকৈ ধাৰ বৈ আছে পানীটো সেইফালেদি গৈ বেলেগ এখন পথত পৰিছে পথৰৰ পৰাও গৈ আছে বাৰু কিন্তু এনেকুৱাকৈ যাই আছে আৰু মানে এইখিনিৰ পৰা এই জাগা এইখিনিৰ পৰা আমাৰ সেইটো ৰাস্তালৈকে যাবলৈ তেনেকৈ নোৱাৰোঁ আমি মানে এই ডাইৰেক্টকৈ যাব নোৱাৰোঁ আমি এইটো চাইডেদি এনেকৈ ঘূৰি বেলেগ ফালে যাব লাগে যাই পেলাই সেইখিনিত যাওঁ কেনেকুৱা ধাৰ বৈ আছে ভাই বাপৰে মই বৰষুণটো কমিলে আৰু দেখুৱাই আছোঁ বাৰু যোৱাকালি ঢেৰ মাছ ধৰিছিলে আজি দ্বিতীয় দিন ঢেৰ মাছ সেইখিনি জেগাত বহুত মাছ ধৰিছিলে কি হ'ব অৱস্থা মানে কঠীয়া ইয়াত পাৰে কিন্তু চাওক আপোনালোকে দেখিব পাবহে সেয়া কি ধাৰ বৈ আছে কঠীয়া তুলি এই আমাৰ ইয়াত কঠীয়া ৰুইছিলে এনেকৈ ধাৰ বৈ আছে তাৰপিছত এয়া একদম নদীৰ দৰে হৈছে সেয়া নাই ভাই তহঁতক যি ভাই নাই নহয় কল চল নাই আমাৰ বস্তি চাওক একে অৱস্থা দুৰৱস্থা এই আমাৰ বস্তি একাঠু পানী বস্তি আমাৰ এটা লেটেকু আছিলে এটা সৰি যাব এয়া লেটেকু কেনেকৈ লাগিছে লেটেকু এটাই ভাল একেবাৰে তলৰ পৰা লাগে
মাটি পৰা লাগে এইবিলাক পানী চাওক এইবিলাক মই সেয়া পানী সেয়া এইফালেদি এনেকৈ খাৰ বৈ আছে এইবিলাক চাওক আৰু মই ৰাস্তাৰে গ'লোঁ আপোনালোকক লৈ যাব নহ'ল ৰাস্তাইদি গ'লোঁ সেয়া চাওক কেনেকুৱা খাৰ বৈ আছে মই ৰাস্তাইদি গ'লোঁ যোৱাৰ পাছত এইবিলাক আমাৰ ইয়াতে আদা ৰুইছিলে আদা চাদা চব নষ্ট হৈ গ'ল এইবিলাক আদা চাদা এয়া নেমু টেঙা তাৰপিছত এয়া আৰু আমি ভাই হেৰি এই পুলৰ কাষলৈ গৈছিলোঁ নহয় তাই এটা বুঢ়াই কিবা কৰি আছিল তাই জালখন চাওকচোন কেনেকুৱা একদম বাবা বেলেগ পানী আৰু পানী বেলেগ চাওক এই ইয়াতে আপোনাৰ একদম খাৰ বৈ আছে এইবিলাক একদম পথাৰৰ পৰা আহিছে একদম খাৰ বৈ আছে এইফালে আমাৰ নেমু টেঙা ইয়াত মানে যিমান যি খেতি আছে চব দিয়ে ইয়াৰ নেমু টেঙা হেৰি আদা নহৰু তিয়হ মা বৰষুণে কি আকৌ ভিউটো কিন্তু মজা লগা হৈছে হেৰি বানপানী হ'ব পাৰে এইবিলাক আমাৰ বস্তি দি পানী গতি আজি অলপ কমিছে বাৰু আজি থাৰ্ড ডে মই ভিডিঅ'টো একে কণ্টিনিউ কৰিব পৰা নাই একদিনতে কাৰণ এইটো মাছ ঐ কাৰণ একদিনতে মই কৰিব পৰা নাই কাৰণ মই মোৰ মোবাইলত চাৰ্জে নাছিলে চ' সেইকাৰণে দেখুৱাই আছোঁ চাই যাওক আজি থাৰ্ড ডে অকণমান কমিছে পানী মাত্ৰ অলপমান নাওমান ইমান বেয়া পানী কাৰ জোৰ যায় হোৱা আকৌ খান্দি দিছে no. বেছি পানী আপা পানী কমছি বেছি যাও ফটন কন্দা নাকন্দা He tried it. পানী আকাঠু পানী দিছে বৰষুণ দিছে সদাকি অলপ বিয়া পাতিছে এতিয়া এটা বৰষুণ মাছ উঠিব লাগে এটা মাছ এটা ধৰিম এইয়া দৰকিনা মাছ বানপানী হৈছে যি হৈছে হৈ যাওক কিন্তু মাছ ধৰা কাৰণে মানুহে পুৰা মাছ ধৰি আছে আৰু একদম এনেকুৱা পৰিৱেশ আৰু জিন্দগী নাপানে এবাৰে বানপানী আছে তই মই হাত খাম মাৰি নিবি কিন্তু মোবাইল যাব এবাৰ উঠি দিব এইখিনি চিনাইটো বঢ়িয়া লাগে আকৌ মানে ভিডিঅ' কৰিব বঢ়িয়া হয় এইখিনি কাটি দিছি নে বেছিকৈ গৈছে এতিয়া পানীটো যেনেকৈ আছে এনেকৈ উঠিবা क्या এই হেৰিখিনি উঠিছে
পুলৰ সেইখিনি কালি Thank you guys for watching my video and এতিয়া বাই বাই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আগলৈকে আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই থেংক ইউ